ফাগুনৰ পছোৱা বা হঠাতে লাগিলে জাৰ ভালকৈ চিন্তাত পৰিলোঁ কেনেকৈ ধুম আজি গা ধুবলৈ অলপ কৰিব লাগিব কাম যেতিয়ালৈকে নোলায় শৰীৰৰ কেঁচা ঘাম তাকে ভাবি গুণি মই হাতত তুলি ল'লোঁ কোৰ ধুনীয়াকৈ চাফা কৰি পৰি থকা জাবৰবোৰ গাটো গৰম হ'লত ধুনীয়াকৈ দিলোঁ ধুই অকণমান ঠাণ্ডা লাগিলে তাৰপিছত সেকিলোঁ জুই ৰুমত আহি মই চোলা পেণ্ট ল'লোঁ সলাই আলনাত কাপোৰৰ দম নধৰা হৈছে চোলাই আজি আছে আমাৰ খানা বগীবিললৈ যাম লগৰ কেইটাৰ লগত ভালকৈ এসাঁজ খাম চোলা কেইটামান ল'লোঁ ফটো মাৰিম বুলি তলৰ বুটাম মাৰি ওপৰৰটো ল'লোঁ খুলি লগালগ আহি গাড়ীত দিলোঁহি উঠি আমাৰ গাড়ীত তিনিজন বাকীবোৰক দিলোঁ পিঠি ফাগুন মাহৰ বতৰ ধূলিত হৈছে ধুঁৱলি জোৰকৈ চলাব নোৱাৰি বাৰুকৈ পৰিছে কুঁৱলী ৰাস্তাত আহি থাকোঁতে দেখিলোঁ এটা হাতী গণেশ বাবা বুলি চিঞৰি দিলোঁ মই মাতি অৱশেষত আহি পালোহি বগী বিল উৎকণ্ঠা অন্ত পৰি খোজ হৈ গ'ল দিল সঁচাকৈ মনোমোহা বগী বিলৰ পৰিৱেশ গৈ গৈ ওৰকে নপৰে কেতিয়াও নহয় যেন শেষ গাড়ীৰ পৰা নামি খোজ কাঢ়িলোঁ আহি ইমান ধুনীয়া পৰিৱেশ মুখত ওলাই গ'ল হাঁহি দলঙৰ কাষত ৰৈ ফটো দিলোঁ মাৰি মাজলৈ যাব নোৱাৰি স্পীডত চলে গাড়ী অৱশেষত আহি পালোহি খানাৰ ঠাই লগৰ কেইটাও পালেহি আনন্দত তৰণি নাই সকলোৱে আছে নাচি জুবিনদাৰ গান বজাই ভাবিলেই বেয়া লাগে তেওঁ আমাৰ মাজত নাই এইবাৰ বহাগ বিহুত মঞ্চবোৰ হ'ব উকা কোনে বাৰু নাচিব জঁপিয়াই পৰিব বোকাত ফটো অলপ তুলিলোঁ নৈ পাৰত আহি নাও এখন আছিলে টিঙতে লৈ বহি মাংস খৰিকাত দিছে বাঁহৰ শালত চিলাই ভাতৰ পাতত আহি সকলোকে দিলে বিলাই খানা পিনা খাই ঘৰলৈ আহিলোঁ ঘূৰি বহুত ভাল লাগিলে বহু দিনৰ মূৰত ফুৰি মাজে সময়ে এনেকৈ যাব লাগে ওলাই মনটো ভাল লাগিব কৃপা কৰিব ভোলাই ঘৰত আহি পাই দিলোঁহি অলপ শুই বহুত ভাগৰ লাগিছে চকু দি ওলাইছে জুই অকণমান শুই লৈ ঘপকৈ দিলোঁ মই উঠি গোটেই গাটো বিষ কেৰেচ কৰিলে পিঠি চাহ একাপ দি নিজে খালোঁ বনাই হেৰাই যোৱা শক্তি পুনৰ পালোঁ দুনাই তাৰ পাছত আহিলোঁ মামা ঘৰলৈ বুলি কেইটামান লৈ আনিলোঁ বিহ জলকীয়াৰ পুলি ঘৰ আহি পাই চেণ্ডেল ল'লোঁ খুলি ৰুম বুলি পুলিবোৰ গুৰিৰ গুচালোঁ ধূলি লগে লগে পুলিবোৰ ধুনীয়াকৈ দিলোঁ ৰুই হাত হ'ল লেতেৰা টেপত দিলোঁহি ধুই সময় উলিয়াই অকণমান বিকৰ লগত খেলি লুটি বাগৰ মাৰিছে চকুত পৰিছে বেলি আবেলি ওলাই আহিলোঁ কামৰ জেগালৈ বুলি পেণ্ডেল এটা লৈছিলোঁ মিস্ত্ৰীয়ে বাঁহ আছে তুলি ভিতৰ সোমাই দেখিলোঁ আধা কৰি হ'ল চাহ খাবলৈ মিস্ত্ৰীবোৰ ভিতৰলৈ গ'ল অৱশেষত আমাৰ পেণ্ডেল হৈ গ'ল ৰেডি দৰা আহি বহিব পাৰি দিয়া হ'ল গাদী মেইন পেণ্ডেলৰ এয়া দি দিলোঁ এটা লুক যদি লাগে আপোনাক কৰিব পাৰিব বুক গধূলি হ'লত আকৌ ঘৰলৈ আহিলোঁ ঘূৰি বাটিত লৈ কেইটামান চোবাই খাই দিলোঁ মুড়ি খাই লৈ শুম বুলি লাইট কৰিলোঁ বন্ধ আজিলৈ ইমানেই আছিল ব্লগিঙৰ এই স্কন্ধ